হেল্ল' গাইজ, আজি ডে 55 ৰাতিপুৱা অকণমান পায়স খাই ওলালোঁ আমি এঠাইলৈ যাবলৈ। লগত আছে বা আৰু ভিনদেউ। আমি গোটেইখিনি আহি পালোঁ ৰঙিয়া, আৰু ইয়াতে গাড়ীখন থৈ এতিয়া আমি যাম চিটি কাৰ্টলৈ। গৈ পাই প্ৰথমে বেগটোত কিবা এডাল মাৰি দিলে, মানে আমি কিবা শ্ব' কৰিম বুলি ভাবিছে আকৌ। আৰু এইফালে বাবুৱে কিবা কিবি ল'লে চালে, আৰু বায়েও ল'লে। ইয়াৰ পৰা ওলাই আমি ইয়াতে চিপছ আৰু এনেকৈ খাই মেলি আমি গ'লোঁ মাহীহঁতৰ ঘৰলৈ। আৰু বাটো মোৰ যোৱাকালিতে আহিছে, গমেই পাইছে আপোনালোকে। তো তাইৰ পিছে পিছে ময়ো আহি গ'লোঁ। আৰু এইবিলাক ইহঁতি খাইছে, মই কিন্তু খোৱা নাই দেই। আৰু তাৰপিছত ভাতৰ টাইম হ'ল, মই আৰু ভাতেই খালোঁ। আৰু ভাত খাই উঠি অকণমান চফ খাইছোঁ। তাৰপিছত ইহঁতক বিদায় দি আমি ওলালোঁ। আৰু আহি জেঠীমাহঁতৰ ঘৰত সোমাইছোঁ, আৰু ইয়াৰ পৰা দুটামান বস্তু ল'ব লগা আছিল, এইখিনি ল'লোঁ। লৈ পেলাই আমি জেঠীমাহঁতৰ বাহঁতৰ ঘৰলৈ গ'লোঁ। গৈ পাই তাতে চাহ কিবা কিবি খাই আমি ৰাতি ওলালোঁ। আৰু আজিলৈ এইখিনিয়ে আছিল, বাই।